वेलकाम टू माय यूट्यूब चैनल जेजी मुनु मैं अन्य এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'টো হৈছে এনেকুৱা সৰিয়হৰ পৰা তেল কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাক দেখাবলৈ চেষ্টা কৰিম। মই সৰিয়হ অলপ লৈ আহিছো, ধান বানিব আহিছো। এইটো ধান বনা মিলটো চাওক, মা মিনা ৰাইচ মিলটো। এইটো হালধিবাৰীত আছে। হালধিবাৰীলৈ মই আহিছো ধান বানিব ধান বনা মিলটোলৈ আহিছো আৰু তাতে সৰিয়হো বানিম। সৰিয়হটো কেনেকৈ তেল প্ৰস্তুত কৰিব, মিঠাতেল কেনেকৈ প্ৰস্তুত কৰা হয় তাক দেখুৱাম। সকলোৱে চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু অলপ ছাপোৰ্ট কৰি দিয়ক, যাতে সকলোৱে আগবাঢ়িব পাৰে, ময়ো আগবাঢ়িব পাৰোঁ, হয় নে নহয়? সেইবাবে অলপ ছাপোৰ্ট কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। দেখুৱাই আছোঁ সকলোখিনি। লাইন গ'ল মেইন কথা, লাইন গ'ল। লাইন যোৱাৰ কাৰণে এতিয়া মই ইয়াত ৰখি আছোঁ ৰাস্তাত। লাইন আহিলেই দেখুৱাম ভিডিঅ'টো, চাই থাকিব। খলৈবিলাকত তেল থাকিব বিচাৰে। আমাৰ এইটো মিছলা দাইল যিটো পাপৰ বনাই দিব। পাপড়া হৈ থাকে, পাপৰ বনাই ভলিউম দিয়া আমাৰ তেনেকৈ।
আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মানে মই চাইকেল লৈ আহিছিলোঁ, এতিয়া বানী হ'ল যেতিয়া আৰু তেলটো লৈ ঘৰলৈ গৈ আছোঁ। এতিয়া ঘৰলৈ যাওঁগৈ আৰু ন, আৰুতো একো কামেই নাই ন। আপোনালোকক দেখুৱালোঁ, চাই চাগে কেনেকুৱা পালে ক'ব কমেণ্টত, হয়। বাই বাই।